Hello everyone, welcome back to my YouTube channel. বহুত দিনৰ মূৰত আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এই বতৰ চতৰ বেয়া কিনো ভিডিঅ' কৰিম কলৈ যোৱাই নাই, ঘৰতে সোমাই আছোঁ। ঘৰতে শাক খোৱা ভাত খোৱা এইখিনিনো কিমান আপোনালোকক দি থাকিম, সেইটো কাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আজি ভাবিলোঁ আজি স্কুলত মিটিং আছিলে কাৰণে স্কুল আজি ছোৱালীজনী নগ'ল আৰু কাইলৈ দেওবাৰ, সেইটো কাৰণে আমি ভাবিছোঁ আজি মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ, কোনে কোনে যাম সেইটো দেখাম। বহুত দিন যোৱা নাই আৰু দাদা ছোৱালীজনীলৈ মনত পৰিলে ঘৰলৈ যাওঁগৈ লাগে, গতিকে আপোনালোকে চাই থাকক। ওলাই মেলি লৈ আপোনালোকক ভিডিঅ' দেখাম ঘৰলৈ যোৱা, আজি মাহঁতৰ ঘৰৰ পৰা কি কি হৈ থাকে চব দেখাম আপোনালোকক, গতিকে চাই থাকক। আলহী হাই কৈ দিয়া, এজনী আলহী নে তুমি? গতিকে চাই থাকক। আমাৰ গাঁৱত কিমান পানী হৈছে চাওক, এইখন গোটেই পানী হৈ আছে। আমাৰ গাঁওখন পানী, খোজকাঢ়ি আছোঁ। অটো পালেই হয় আৰু অটো পালে অটোত যামগৈ। এয়া পাইছোঁহি এতিয়া। এইফালে গৈ এইফালে লেফ্ট ছাইডে আমি যাম চাৰিআলি, আৰু এইফালে ৰাইট ছাইডে আছে এইপিনে এইটো আমগুৰি ৰোড হয়। আমগুৰি বঙালমাৰি হৈ পেলাই আপোনালোকে ধেমাজি টাউনত ওলাবগৈ পাৰিব। ৰাস্তা আছে এইফালে বগীবিল যাওঁ বুলি ক'লেও আপোনালোকে পাৰিব। আৰু এইফালে চাৰিআলি, এইফালে স্কুলৰ ল'ৰাবিলাক আহি আছে। এইপিনে অটো পালোঁ, অটোত উঠি পেলাই আহি আছোঁ এতিয়া। চাৰিআলিলৈ বহুত ডোখৰ যাব লাগে, খোজকাঢ়ি যাবলৈ ভাগৰ লাগে, গতিকে সেইটো কাৰণে অটো পালোঁ, অটোতে উঠি ল'লোঁ। উঠি পেলাই এতিয়া গৈ আছোঁ, পামগৈ আৰু অলপ পাছতে। পাই পেলাই আকৌ বাছত যাব লাগিব, বাছতে ৰ'ব লাগিব। এয়া চাৰিআলি পালোঁহি, এয়া আমাৰ ইয়াত ডেইলি বজাৰ এইফালে পালোঁহি আৰু চাৰিআলি এতিয়া নামি লওঁ, গতিকে চাই থাকক। আমি চাৰিআলি পালোঁহি, চিচুবৰগাঁও চাৰিআলি। এইফালে হ'ল ধেমাজি টাউন, এইফালে হ'ল চিলাপথাৰ টাউন। এইপিনে আকৌ আপুনি ডিব্ৰুগড় যাওঁ বুলি ক'লেও পাৰিব, কোলাজান হৈ। এইখন আমাৰ চাৰিআলি, চিচুবৰগাঁও চাৰিআলিখন। বাছ পালোঁ, এয়া বাছ পাই আহি আছোঁ। এয়া গাইনদী চাওকচোন, ইমান ধুনীয়া লাগে পৰিৱেশটো, বৰ ভাল লাগে। এইফালে ট্ৰেইন যায়, ট্ৰেইনৰ দলং, ট্ৰেইনৰ এইফালে বাছত আহি আছোঁ। আৰু এইখিনি দৃশ্য মানে সদায় অহা যোৱা কৰি থাকোঁতে পাওঁ যদিও মানে ভাল লাগে কিবা এটা। পিনে এইফালে পথাৰখন চাওক, বহুত দ হয়, দেখিবলৈ বন আছে। এইপিনে গৰু চৰি আছে, এইপিনে পানী হয়, এইপিনে কিন্তু পানী আছে মাজত আপোনালোকে হয়তো দেখিছে, পানী আছে, দ হয়, কিন্তু ওপৰত বন থকা নিচিনা লাগে। লালুং তিনিআলি পাই গ'লোহি ৰে, বিজু দাদাৰ দোকান। এজনী বাইক লগ পালোঁ, এজনীলৈ ফোন কৰি আছোঁ, ফোনটো ৰিচিভ নকৰা। এইটো আমাৰ লালুং তিনিআলি। পটককৈ মানে সেই আকৌ বিজু দাদা হাই কৈ দিয়ক। আছে দেই, চাব দেই, কেনেকুৱাকৈ চাব দেই আপোনালোকে, ওচৰৰ ফালে দেখাম। পোৱালিটোৱে বোলে পানী পুৰি খায়, এতিয়া মই বনাই আছোঁ আৰু এতিয়া। ফুলিবলৈ ৰৈ দিছোঁ। এইফালে আলুগুটি পিটিকা কৰি আছে, পিটিকাৰ কাৰণে পিঁয়াজ কাটি লৈছে। এইফালে তেঁতেলী টেঙা গেলাই থৈ দিছোঁ, গতিকে চাই থাকক আপোনালোকে। ফুচকা ৰেডি, এইপিনে আলুগুটি পিটিকা, এইপিনে জলকীয়া নিদিয়া আলুগুটি পিটিকা এওঁৰ কাৰণে, এইপিনে টেঙা পানী, এইপিনে এইখিনি জলকীয়া দিয়া আমাৰ। খাই চাওঁ কেনেকুৱা লাগে, খাই পিনি আপোনালোকক জনাম। নাহুন্তি তুমি খোৱা, খাই পিনি ক'বা আকৌ আমাক কেনেকুৱা আছে, খোৱা।
টেঙা আছে নাই হৈছে কেনেকুৱা লাগিছে খাই খাই চাইছোঁ দেই তিনিটামান খালাইছোঁ চাব নাই তোমাৰ খাব মন যোৱাকেইটা পটাপট খাই চাবলৈ সিহঁতি খাবলৈ নেপাবি সিহঁতি লগ তোমাৰকেইটা পটাপট খাই মই আজি নিজেই ফাৰ্ষ্ট টাইম পানীপুৰি বনাইছোঁ ফুচকা ফাৰ্ষ্ট টাইম বনাইছোঁ আজি একদম ধুনীয়া লাগিছে খাই বনাব জানিছোঁ মই আজি ভিডিঅ'টো ইমানেই যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো দবাই দিব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে